নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতামণি দাসে শিৱসাগৰ বোৱাৰী আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বহাগী মেলালৈ আৰু আপোনালোকক ভিতৰখন কিদৰে অনুষ্ঠিত কৰিছে তাকো দেখুৱাই থাকিম। ঠিক আছে, এতিয়া আপোনালোকক মই বাহিৰৰ পৰিৱেশটোৱে দেখুৱাইছোঁ। এয়া ৰাইজসকল এগৰাকী দুগৰাকীকৈ আহিছে মেলালৈ আৰু আমাৰ এটা আজি ইয়াত কুৰাচো আছে গাবলৈ। আমি কুৰাচলৈ আহিছোঁ সকলো। আজি প্ৰথম দিনাখন বুলি অলপ ফূৰ্তিও কৰা হৈছে আৰু সকলো মানে আহি পাত অলপ পলমো হৈছে আৰু যিকেইগৰাকী আছিলে তাৰে অলপ আপোনালোকক দেখুৱাইছোঁ বিহু নাচৰ। এয়া চাওক, বহাগী মেলালৈ কিমান মানে ছাত্ৰ ছাত্ৰীসকলে এইদৰে সাজপাৰ পৰিধান কৰি আহিছে। মই তেওঁলোকক আপোনালোকৰ লগত চিনাকি কৰাই দিম। ধুনীয়াকৈ তেওঁলোকে সাজপাৰ পৰিধান কৰি আছে। তোমাৰ নামটো কি বাৰু? নমস্কাৰ, মোৰ নাম আলিশা বেগম। তোমাক সঁচাকৈ খুবেই ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি আহিছা। নিজেই পিন্ধিছানে? হয়, অলপ মাৰো হেল্প আছিলে ন? সঁচাকৈ ভাল লাগিছে। নামটো কি? নমস্কাৰ, মোৰ নাম মিছ তাবাছুম বেগম। তোমাৰ সাজযোৰ সঁচাকৈয়ে ভাল লাগিছে। এইযোৰ তোমাৰে নে সাজ? নহয়, মোৰ মা ভাগৰ হয় ন? সঁচাকৈ এনেকুৱা অসমীয়া সাজপাৰ ভাল পোৱা ন? ভাল পোৱা। সেই কৰি পিনে আজি কিবা ইয়াত কৰিবলৈ আহিছা? ইয়াত প্ৰগ্ৰেম আছে। হৈছে কি কৰিবা আজি তোমালোকে? কি কৰিবা? ইয়াত আমি আজি কুৰাজ গাবলৈ আহিছা ন? ঠিক আছে, ভাল লাগিছে। বিহু আহিছে তোমালোকৰ, ভাল লাগিছেনে বাৰু? ভাল লাগিছে ন? ঠিক আছে, এইদৰে সকলোৱে আৰু আমাৰ শিৱসাগৰ বুলি ক'লে শিৱসাগৰ সকলো বিহুত একদম মানে মন প্ৰাণ ৰাইজ যায়, হয় নহয়? সঁচাকৈ খুবেই ভাল পায়। নামটো কৰবী দাস ন? ইয়াত কুৰাজ গাবলৈ আহিছা ন? সঁচাকৈ তোমালোকক সঁচাকৈ খুবেই ভাল লাগিছে। এইদৰে তোমালোকৰ নতুন প্ৰজন্মই এইদৰে অসমীয়া সংস্কৃতিটোক জীয়াই ৰাখিব লাগিব। ঠিক আছে, তাকে এওঁলোকে এইদৰে আগবাঢ়ি অহা দেখি ভাল লাগিছে। তেওঁলোকে অসমীয়া সংস্কৃতিক যে আপোন কৰি লৈছে। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম হেৰি প্ৰথম ক্লাছত পঢ়িছা? ফাৰ্ষ্ট ইয়েৰ পঢ়িছা ন? সঁচাকৈ কাপোৰযোৰ সঁচাকৈ তোমাকো খুব সুন্দৰ লাগিছে। এইদৰে বিহু নাচিব জানা চাগে ন? জানা ন? ঠিকেই, ভালেই কৰিছা। এইদৰে তোমালোকে অসমীয়া সংস্কৃতিটো বজাই ৰাখিছা আৰু বিহু বুলি ক'লে সঁচাকৈ খুবেই ভাল লাগে আমাৰ, নহয়নে? ঠিক আছে বাৰু, দিয়া এতিয়া তোমালোকৰ নিজৰ অনুষ্ঠানটো আৰম্ভ কৰা। সমবেত গীতটি সম শিল্পীবৃন্দকে আমার আন্তরিক শুভেচ্ছা জানাই। এতিয়া আমি মূল সভাৰ কাম আৰম্ভ। আমাৰ সন্থাৰ প্ৰাক্তন সভানেত্ৰী মহোদয়া আজি বহাগী মেলা উত্তৰ পূব উদ্যোগী নাৰীসকলে যি পাতিছে আজি প্ৰথম দিনা আৰু মই আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব আৰু মই ভিতৰত কি হৈ আছে মই দেখুৱাম আপোনালোকক। এয়া উত্তৰ পূব উদ্যোগী নাৰী অন্তৰ্গত যি বহাগী মেলা আয়োজন কৰা হৈছে, বন্তি প্ৰজ্বলন কৰা কিছু দৃশ্যাংশ আপোনালোকলৈ মই আগবঢ়াইছোঁ। ভাল লাগিছে না কালাৰ? ধুনীয়া লাগিছে ন?
বিহু আমাৰ বাপুৰে এখন পৃথিৱীৰ চব বস্তুৰো বিহু থাকিব বিহু নাথাকে ৰাতি কোনোবা হেৰি খালি খাই বিহু হেৰি পাই যায় চুবুৰি পায় বিহু শিকে গতিকে বিহু আমাৰ প্ৰাণতে নাযায় ই আমাৰ বাপুৰে এখন বিহু আমাৰ প্ৰাণৰ গতিকে ইমান ধুনীয়া লাগিছে গোটেইখিনি आप कहाँ से आ रहे हैं दिमापुर से ना कब आए आज आइए क्या आज ना সকলো হৰিলে দেহু দুদেহু চেক পাই আজলি অসমীৰ সকলো হৰিলে দেহু দুদেহু চেক পাই দীঘলৰ পাৰৰে কাৰেংঘৰ আছে নিহ পালি দি শুই ৰংঘৰ কেহেৰাজ বতাহ জেৰেঙা পথাৰত জয়াৰে চুপনি গদ পানীৰ গগতা এয়া কিছুমান ফটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আজি ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল শিৱসাগৰীয়ান তেওঁলোকে 3 তাৰিখৰ পৰা 12 তাৰিখলৈকে এই অনুষ্ঠান অনুষ্ঠিত হৈছে আপোনালোক সকলো আহিব বুলি আশা থাকিল আৰু পিছৰ দিনকেইটা ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।